हेलो एवरीवन गुड मॉर्निंग अस्सलाम वालेकुम नमस्कार और या रातिपुৱা আজি 6টা বজাত ইমান ভল্টেজ দেখিছেনে বাৰু পিছে কাৰেণ্টৰ ভল্টেজৰ কথা নাই কোৱা দেই ৰ'ডৰ ভল্টেজৰ কথাহে কৈছোঁ আৰু এয়া মানুহজন যাবলৈ ওলালে আজি ৰাতিপুৱাই 6টা বজাতে শুই উঠি গ'লগে মানে কাম দুটামান আছে তেওঁ নগ'লে নহ'ব তো সেইকাৰণে গুচি গ'ল আৰু মই এয়া একদম এতিয়াই মানে এনেকুৱা হৈছে 6টা বজাতে 12টা বজাৰ নিচিনা আৰু এইডোখৰ ৰখিলে কাৰোবাক লগ পালে কোন হয় ধৰিব নোৱাৰিলোঁ আৰু তেওঁকো উঠুৱাই লৈ গ'ল ভিডিঅ' কৰি আছিলোঁ এইফালে মই জপনা লগাই এতিয়া ভিতৰ যাওঁ আৰু ইমানেই ৰ'দে ধৰিছেও 6টা বজাতে 12টা বজাৰ নিচিনা ভল্টেজ দেখিছেনে বাৰু যেতিয়া দিয়ে মানে একদম ৰক্ষা নাই যেতিয়া আকৌ নিদিয়েই মানে এনেকুৱা নিচিনা হয় আৰু মানুহজনক পঠিয়ালোঁ পাই একদম ৰ'দ বেয়া দিছে 6টা বজাতে 7টা বাজিছে চাগে আৰু 7টা বাজিবলৈ 10 মিনিট আছে আৰু যিটো টেম্পাৰেচাৰ ওলাইছে আজি কিন্তু অৱস্থা বেয়া কৰি দিব যেন পাইছোঁ আৰু দেই আমাৰ নানীজীয়ে কি কৰিছে চাওঁগে একদম তৰণীয়া এইফালে নানীয়ে গুচাই আছে আদা নহৰু এতিয়া ওলাইছোঁ আমি 10টা বাজিলে মানুহজন গৈছিলে যে আকৌ আহিলে গাড়ী লৈ এতিয়া যাওঁ আমি ডিব্ৰুগড় চেকআপত আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ পালি যাওঁ দেই আৰু ভাইটিকে যাওঁ বুলি মাত লগালোঁ মানুহজন আহিলে এতিয়া যাওঁ ডিব্ৰুগড় কি হ'ব নিজে আহিছে দেৰিকৈ আকৌ এতিয়া মোৰ কাৰণেহে দেৰি হ'ব গৈ থাকোঁ দেই পানী বটল বেগ লৈ লৈছোঁ আকৌ এইডোখৰৰ পৰাই গাড়ীখন আমাৰ ঘৰৰ আগৰ পৰাই আৰু ঘূৰাইছে গাড়ীখন মানে অকণমান আগলৈ গৈ ঘূৰালে আকৌ যিহেতু আমি উভতি যাম মানে অভয়পুৰ হৈ যাম এনেকৈ আমাৰ এইফালে গ'লে শিৱসাগৰ হৈ যাব পাৰি মই মানে হাজবেণ্ডৰ ঘৰৰ সেইফালেদি যাম আৰু আমি অভয়পুৰ বুলি কয় সেইফালেদি গ'লে অলপমান আমাৰ শ্বৰ্টকাট হয় এইফালে শিৱসাগৰ হৈ গ'লে বেছি টাইম লাগে আৰু এইফালে ইয়াত নিমনাগড়তে মানে তেল ডিপু এটা খুলিছিলে নতুনকৈ ইয়াতে বোলে তেলটো একেবাৰে ভৰাই যাওঁ আৰু গৈ আছোঁ আৰু আজি বাৰু সেইদিনাখনতকৈ অকণমান স্পীড যাব পাৰিছে আৰু ইমানটা এতিয়া মানে চিলাইটো কাটি দিয়াৰ পৰা অলপমান বিষটো কমিছে যে তো এতিয়া সেয়া গৈ আছোঁ আৰু যিহেতু এনেকুৱা জেগাত যে টাউন এৰিয়াত গৰমটো বিৰাটেই বেছি হয় ন আমাৰ গাঁৱলীয়াত অলপমান কম হয় কিন্তু এই মানে এনেকুৱা জেগাত যে গছ গছনিবিলাক অলপ কম হৈ থাকে বা টাউন এৰিয়াত মানে যান বাহনৰ যিটো প্ৰদূষণ হয় বা গেছ ওলায় সেইখিনিৰ পৰা কাৰণে মানে বেছি গৰম হয় একদম মানে গৰমৰ মানে উত্তাপটো বহুত বেছি আৰু এয়া গৈয়ে আছোঁ গৈ পোৱাই নাই যিহেতু ক'বলৈহে বহুত দূৰ হয় ন ডিব্ৰুগড় প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগিয়ে যায় আৰু এয়া আহি পাইছোঁহি আৰু ছাৰক ফোন কৰিলে ছাৰ আছে এইখন ছান ডায়েগনষ্টিক যে সেইখনতে ছাৰ আছোঁ বুলি ক'লে ইয়ালৈকে আহিবা বোলে আৰু এইখন আহি পাইছোঁহি আৰু এতিয়া নামি ছাৰক লগ কৰিব লাগিব এইখন পাইছোঁহি আৰু এয়া নামো হৈছোঁ আৰু এতিয়া প্ৰায় 1টা মানে বাজিলে আহি পালোঁহি এতিয়া অকণমান বহিছোঁ যিহেতু পেচেণ্ট চাই আছে ছাৰে অকণমান ৰ'ব লাগিব আৰু 10-15 মিনিটমান হ'লেও অলপ সোনকালেই হ'ব চাগে লাগিছে আৰু তেনেকুৱা মানে যিহেতু ছাৰক ফোন কৰি দিলোঁ আৰু চেকআপ বুলি ক'লে অলপমান মাজতে ভৰাই দিয়ে যিহেতু আৰু ইমান ধুনীয়াকৈ ইয়াত যে পুলিবিলাক লগাই থৈছে ভাল লাগিলে তাৰপাছতে আমি দেখাই আহিলোঁ দেই দেখাই মেলি এতিয়া আকৌ উভতিবৰ কাৰণে মানে গাড়ী উলিয়াইছোঁ আৰু এইফালে আৰু ইমান ৰ'দ গাড়ীৰ ভিতৰতো একদম পূৰা জুই নিচিনা গৰম হৈ আছে যিহেতু গাড়ীখন ৰ'দতে থোৱা হ'ল আৰু এতিয়া যাওঁ ইয়াত একো খোৱা নহ'ব আৰু মৰাণতে গৈ কিবা এটা খাই যাবগৈ লাগিব আৰু যিহেতু সোনকালে গৈ পালে আমাৰ নিজৰ কাৰণে ভাল মানুহজনৰো ডিউটি আছে আৰু ইভাগে আকৌ পাত কালেকশ্যনৰো কাম থাকে নহ'লেও মানে আমাৰ যিজন ল'ৰাই কাম কৰে সেইখিনি সি বাৰু ধুনীয়াকৈ সেইখিনি চাই আৰু ইমানেই মানে দেখিছেনে বাৰু ইমান জাম টাউনত যে সেয়াও এটা বহুত ডাঙৰ প্ৰব্লেম হয় আৰু মানে গাড়ী ইমানেই জাম হৈ যায় টটিখানাতে মানে ধৰিবই নোৱাৰি আৰু যিফালেই বহিছোঁ সেইফালেই ৰ'দে ধৰিছে উপায় নাই আৰু ৰ'দতে গৈ আছোঁ আৰু একদম AC হাৱাও মানে কাম নকৰা নিচিনাই লাগিছে মই বোলো নাই AC লৈ থকাতকৈ অকণমান বাহিৰা হাৱাটো লোৱাই ভাল বোলো
আৰু এয়া আমি এতিয়া উভতি আহি আছোঁ মৰাণতে ভাত কিবা এটা খাম আৰু ছাৰে যিহেতু মই এতিয়া খাবলৈ পাৰিম বুলি কৈছে আৰু বাকী সেইখিনি কি ক'লে কি নাই বাৰু ঘৰত গৈ আপোনালোকক সকলোখিনি ক'ম আৰু এইটো BCPL সেইটো ইমান ধুনীয়াকৈ আছিলে আহোঁতে অকণমান ভিডিঅ' কৰিলোঁ ইমান ভাল নহ'লে আৰু ভিডিঅ'টো কৰা আৰু ইয়াক খোৱাং পাইছোঁহি খোৱাঙতে অকণমান ৰম বুলি কৈছে মানুহজনে কিবাকিবি পাচলি দুটামান লৈ যাম বোলে যিহেতু খোৱাঙত অলপমান মানে লোকেল পাচলিও পোৱা যায় আৰু কি হয় নাজানো কি পাওঁ ৰঙালাও যে ইমান উলিয়াই থৈছে ৰঙালাওটো পিছে খাই ভালেই লাগে কিন্তু বহুত বেছি খোৱাও বেয়া গৰম যিহেতু গৰম পাচলি আৰু ইয়াতে অকণমান এতিয়া ৰৈ পিনি কিবাকিবি দুটামান কিনি নিব লাগিব আৰু ইয়াত মাছ চাইছোঁ মাগুৰ মাছ শিঙি মাছ আৰু এইবোৰ কিবা কি উলিয়াই থৈছে জানো মই ইমান ভালকৈ নাজানো এইবিলাক খায়ে বাৰু এইবিলাক মানে অসমীয়া মানুহবিলাকে আৰু এইফালে ইয়াত কুচিয়া উলিয়াই থৈছে চব ৰেটবিলাক সুধি আছে আৰু ইমান যে দাম মাছে খাম নে পইচাই খাম তেনেকুৱাহে হৈছে আৰু কুচিয়াকেইডাল দেখিছেনে এইখিনি দাম কৈছে 500 টকা মই বোলো নেলাগেও তাৰপিছতে এতিয়া ইয়াত শিঙি আৰু মাগুৰ মাছ আছে বোলে ইয়াৰে লওঁ বুলি কৈছে তাৰপিছতে সেই মাছ ল'লোঁ শিঙি মাছ মাগুৰ মাছ ল'লোঁ এতিয়া এইফালে পাচলি ল'বৰ কাৰণে আহিছোঁ বাইদেউগৰাকীৰ ওচৰলৈ কোনখিনি কিমান ৰেট আৰু সুধিছে আৰু টোপোলা কৰি ধৰিয়ে দিছে মানে তেওঁ একেবাৰে 1 কেজি আধা কেজি তেনেকৈ কৰি আৰু তাৰে অলপমান লৈ যাওঁ ঘৰৰ কাৰণে মানে আমাৰ এটা নিলে আৰু 2 ঘৰলৈ হৈ যাব ধুনীয়াকৈ ভাগ কৰি দিলে কাৰণ আমাৰ তাত মানে মোৰ মানুহজনৰ ঘৰত ইমান পাচলিৰ প্ৰয়োজনেই নহয় তেওঁলোকে মানে আমাৰ ল'ৰাকেইটাই ইমান পাচলিবিলাক মানে খাবলৈ ইচ্ছাই নকৰে দাইল মাছ বা এনেকৈ দাইল মাংস চাংস তেনেকৈ হ'লেই হৈয়ে যায় মানে মায়ে খায় আৰু পাচলি মই খোৱা হয় মই থাকিলে বেছি খোৱা হয় বাৰু মই বিশেষকৈ মানে পাচলিটোৱে অলপ খাওঁ আৰু সেইটো কাৰণে বোলো অলপে লৈ লওক 2 ঘৰলৈ ভাগ কৰি ল'ম যিহেতু 1 কেজি আছে গোটেইখিনি তো তাতে ঘৰত গৈ ভাগ কৰি ল'ম আৰু বোলো আৰু ধুনীয়াকৈ তেওঁ ভৰাই মেলি দিলে একদম ধুনীয়াকৈ জোখ কৰি থৈছে আৰু এয়া মানুহজনে লৈ গাড়ীৰ ওচৰলৈ গৈ আছোঁ আমি মই পাছে তেওঁ আগে লৈ গৈ আছে আৰু আহি এতিয়া মৰাণ পালোঁহি মৰাণত এখন মা হোটেল ভাতৰ হোটেল বিচাৰি যেনিবা এখন পালোঁ আজি আকৌ মৰাণত নাজানো বুধবাৰে বন্ধ থাকে নেকি মৰাণত মানে দোকানবিলাক প্ৰায় বন্ধ আৰু ভাল লাগিলে ভিতৰৰ পৰিৱেশটো বৰ ধুনীয়া ঠাণ্ডা আৰু মানুহ তেনেকৈ নাছিলে আমি 3জনেই সোমাইছিলোঁ আৰু ইমান ধুনীয়াকৈ থৈ দিছে মানে বস্তুবিলাক ৱালখনো ভাল লাগিছে ইমান ধুনীয়াকৈ লিখিও থৈছে আৰু ইয়াত ভাত আহি গ'ল মই যিহেতু অলপমান খাব পাৰিম বুলি কৈছে মই পিছে নিৰামিষ ভাতেই ল'লোঁ দেই মাছৰ জোলটোত মানে বহুত কিবা তেল মছলা দেখিলোঁ মোৰ নিজৰে খাব মন নগ'লে মানুহজনে আৰু দাদাই মাছ খালে বাৰু মই নাখালোঁ আৰু পিছে হোটেলখনৰ ৰিভিউটো দিওঁ ভাল লাগিলে খানাটোও টেষ্টি আছিলে যদিও মই নিৰামিষ খালোঁ মোৰ বিৰাটেই ভাল লাগিলে আৰু এয়া মৰাণতে আছে মৰাণত এখন মা হোটেল বুলি কেতিয়াবা আহিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু ইয়াত মানে সকলোবোৰ বস্তুৱে পোৱা যায় আৰু মানে ৰুটি চুটিও পোৱা যায় ওচৰতে মানে ডেণ্টেল মানে দাঁতৰ ডক্তৰ বহা এখন মানে ক্লিনিক আছে আৰু ইয়াত খাই বৈ এতিয়া আমি যাবলৈ ল'ম আৰু তেওঁলোকে আকৌ তামোল বিচাৰি গৈছে আৰু এতিয়া খাই বৈ আহিলোঁ হোটেলখনৰ নাম আছিলে মা হোটেল আৰু খায়ো ভাল লাগিলে একদম ধুনীয়াকৈ দিছে ভাতখিনি মানে নিৰামিষ যদিও খাই বৈ এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ আৰু তেওঁলোকে তামোল খালে মই আমলা পেকেট এটাকে লৈ আহিছোঁ আৰু এতিয়া আকৌ গৈ আছোঁ এতিয়া প্ৰায় 2:30মান বাজিছে আৰু গৈ পাওঁতে 5টামান 4:30 5টামান বাজিব চাগে আন্দাজ আকৌ এইখনত ইয়াত ইমান ডাঙৰ এখন গাড়ী আহিলে মানে এইবোৰ কিবা ONGC ৰিগৰ কাৰণে আনিছে বোলে বস্তু তো ৰখি দিবলগীয়া হ'ল তেওঁলোকে একদম মানে কাৰেণ্টৰ ৱাৰবিলাক দাঙি আহিছে লগতে 2জন মানে ল'ৰা এনেকৈ তলত নামি পিনি আহিছে আৰু ডাং লৈ তেনেকৈ মানে ৰাস্তা ভিৰ হৈ গৈছেগৈ আৰু দাঙি দিছে আৰু ইমান ডাঙৰ গাড়ী পাৰ হৈ গৈছে ৰখিটো দিবই লাগিব আৰু ন সেইটো নহ'লে নিজৰে ভুল হ'ব ইমান ডাঙৰ গাড়ীকেইখন পাৰ হৈ গ'ল 2খন তাৰপিছত এতিয়া আহি আমি এতিয়া এয়া দৌলবাগান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত পাইছোঁ আৰু যিখন স্কুলত মোৰ মানে শিক্ষাৰ জীৱনৰ আৰম্ভণি কৰিছিলোঁ তো সেয়াই স্কুল পাৰ হৈ আহি পাইছোঁহি আৰু স্কুল পালোঁহি তাৰপিছত এতিয়া ঘৰ পামগৈ আৰু মানুহজনে মোক থৈ আকৌ যাবগৈ যিহেতু তেওঁ আজি ডিউটিও আছে আৰু কামো আছে কেইবাটাও কামৰ কাৰণে আকৌ বেলেগে ফোনো কৰি আছে যিহেতু মানে যিদিনা কাম নাথাকে নাই যিদিনা কাম থাকে বহুতেই কাম হৈ যায় আৰু এয়া আহি আমাৰ ঘৰৰ ওচৰ পালোঁ ঈদগাহ পাৰ হৈছোঁহি আৰু এতিয়া ঘৰ পামহি পাই গ'লোঁ আৰু ঘৰ আৰু এতিয়া এয়া আমি আহি পাই গ'লোঁ মই একদম কাপোৰ কানি খুলি
মুখ হাত চুখ হাত ধুই ল'লোঁ আৰু মানুহজন গ'লগৈ, যিহেতু তেওঁ আজি ডিউটিও আছে। তো তেওঁ গ'লগৈ আৰু মোক থৈ দাদাজনো গ'ল। তো মই এতিয়া ফ্ৰেছ হৈ ল'লোঁ আৰু ডক্টৰে ছাৰে চালে, চাই ক'লে একো প্ৰব্লেম নাই, চব ঠিক আছে, ধুনীয়াকৈ ঘাঁও শুকাই আহিছে। আৰু এতিয়া খোৱা বোৱাটোও ক'লে একদম নৰ্মেল, ধুনীয়াকৈ যেনেকৈ নৰ্মেল মানুহে খায় তেনেকৈ খাব পাৰিম কৈছে। তো এতিয়া ইমান বইল খাই থাকিব নালাগে বা ইমান ঢিলাকৈও নাখালেও হ'ব কৈছে, ইমান বাচিলা হ'ব আৰু বোলে। তো ডাইৰেক্ট ছাৰে কৈছে নালাগে, এতিয়া টেঙা চেঙাও অকণমান খাবলৈ দিছে বাৰু, মানে খাব পাৰিম আৰু একদম নৰ্মেল যেনেকৈ আমি আনকালে খাওঁ ধৰি লওক তেনেকৈ খাব পাৰিম বুলি কৈছে। তো এতিয়া অকণমান মনটো ভাল লাগিছে আৰু যেতিয়া মানে প্ৰব্লেমবোৰ ভাল হয়, ভাল লাগে আৰু যেনেকৈ হ'লেও। তো কষ্ট কেইদিনমান হ'ল আৰু, কিন্তু এতিয়া ভাল হ'ব আৰু বুলি কৈছে। একো চিন্তা কৰিবলগীয়া বিষয় নাই, এতিয়া একো টেনশ্যন নাই, ধুনীয়াকৈ একদম বিন্দাছ থাকিব পাৰিবা কৈছে। তো সেয়াই বাৰু আজি চেকআপটো গৈ আহিলোঁ। এতিয়া মনৰ মানে যিখিনি শুধৰণি আছিলে সেইখিনিও আঁতৰ হ'ল আৰু। তো সেয়াই আহি পালোঁহি এতিয়া আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ, অলপমান ৰেষ্টটো লওঁ আৰু। ঠিক আছে, আজিলৈ আহোঁ তেন্তে, বাই বাই।